হাই ফ্ৰেণ্ডছ, নৱৰাজ টেক টকছলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে লকডাউনৰ সময়ত প্ৰয়োজনীয় কামৰ কাৰণে ঘৰৰ পৰা বাহিৰত যাবৰ বাবে ই পাছৰ প্ৰয়োজন। কিন্তু এই ই পাছ এপ্লাই কৰাৰ পিছত নিজৰ মোবাইলত মাত্ৰ 1 মিনিটত কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ। যদি আপোনালোকেও নাজানে যে ই পাছ কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো জানিবৰ কাৰণে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তেন্তে বলক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লকডাউনৰ সময়ত প্ৰয়োজনীয় কামৰ কাৰণে আমি ঘৰৰ পৰা বাহিৰত যাবৰ বাবে ই পাছ বনাবলগীয়া হয় আৰু এই ই পাছ আমি ঘৰৰ পৰা এপ্লাই কৰিব লাগে। যদি আপোনালোকে এই ই পাছ কেনেকৈ এপ্লাই কৰিব লাগে সেইটো নাজানে তেনেহ'লে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, যিটো ভিডিঅ'ত কেনেকৈ ই পাছ এপ্লাই কৰিব লাগে সেইটো মই ষ্টেপ বাই ষ্টেপ বুজাই দিছোঁ। আপোনালোকে সেইটো চাই ল'ব। ই পাছ এপ্লাই কৰাৰ পিছত সেইটো এপ্ৰুভ হোৱাৰ পিছতহে আপোনালোকে ই পাছটো ডাউনলোড কৰিব পাৰে। ই পাছ এপ্ৰুভ হোৱাৰ পিছত আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব। মই আপোনালোকক মেছেজটো দেখাই দিছোঁ। এনেকুৱা ধৰণে আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব আৰু সেই মেছেজৰ তলত এটা লিংক দিয়া থাকিব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। মই লিংকটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হৈ যাব। অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে ওপৰত মোৰ বা আপোনালোকৰ সকলোৰে মাজত মোৰ অপশ্যনটো নাথাকে, তোমাৰ 3 ডট থাকে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অ'পেন ইন ব্ৰাউজাৰ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা পেজ অ'পেন হৈ যাব। এই পেজটোৰ লিংক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিম, তাৰ পৰাও আপোনালোকে ডাউনলোড কৰিব পাৰে। লিখিছে ডাউনলোড চাৰ্টিফিকেট। টু ডাউনলোড দি চাৰ্টিফিকেট প্লিজ এণ্টাৰ দি ৰেফাৰেঞ্চ নাম্বাৰ। আপোনালোকৰ যিটো ৰেফাৰেঞ্চ নাম্বাৰ হয় সেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব দিছে। ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকৰ যিটো PDF হয় সেই PDFতো থাকিব বা আপোনালোকৰ যিটো মেছেজ আহিছে সেই মেছেজতো থাকিব। মই যিটো ৰেফাৰেঞ্চ নাম্বাৰ সেইটো এণ্টাৰ কৰি দিছোঁ। ভুল নকৰিব। যদি কেপিটেল লেটাৰ আছে তেন্তে কেপিটেল লেটাৰ দিব, যদি স্মল লেটাৰ আছে তেন্তে স্মল লেটাৰ দিব। তাৰপিছত তলত এটা কেপচাৰ কোড দেখা হ'ব। প্লিজ এণ্টাৰ দি কেৰেক্টাৰ শ্ব' হ'ব। ওপৰত যিটো কেৰেক্টাৰ দিয়া আছে সেইটো আপোনালোকে ইয়াত পুট কৰিব। W6 তাৰপিছত আপোনালোকে ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিব। ইয়াত তলত ডাউনলোডৰ অপশ্যন আহিছে। ডু ইউ ৱান্ট টু ডাউনলোড? মই আগতে ডাউনলোড কৰিছোঁ সেইকাৰণে মোৰ ইয়াত এগেইন দেখাইছে। যদি আপোনালোকে ডাউনলোড কৰি আছে তেন্তে ডাউনলোডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব মোৰ যিটো ই পাছ আছে সেইটো ডাউনলোড হৈ গৈছে। ইয়াত ওপৰত দেখিব লাগিব গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডেপুটি কমিশ্যনাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আপোনালোকৰ ডিষ্ট্ৰিক্ট দিয়া থাকিব। ই পাছ ফৰ এচেঞ্চিয়েল ছাৰ্ভিচ আপোনালোকৰ যিটো ভেচেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া থাকিব। আপোনালোকৰ যিটো পাছ ৰেফাৰেঞ্চ নাম্বাৰ সেই পাছ ৰেফাৰেঞ্চ নাম্বাৰ দিয়া থাকিব। আপোনালোকৰ ভেলিড কিমান তাৰিখ হ'ব, কিমান তাৰিখলৈ আপোনালোকৰ এই পাছখন ভেলিড হ'ব সেইটো লিখা থাকিব। ৰাউণ্ড ট্ৰিপ আপোনালোকে যদি 1 ৱে দিয়ে 1 ৱে লিখা থাকিব, যদি ৰাউণ্ড ট্ৰিপ দিয়ে ৰাউণ্ড ট্ৰিপ লিখা থাকিব। ক'ৰ পৰা ক'লৈকে ট্ৰেভেল কৰিব সেইটো লিখা থাকিব। আপোনালোকৰ ডেটটো লিখা থাকিব। এনেকৈ ধৰণে আপোনালোকে আপোনালোকৰ ই পাছখন ডাউনলোড কৰিব পাৰে। এই ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে নৱৰাজ টেক টকছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'।